নমস্কাৰ। আজি আমি বনাম কলৰ পচলা। তাৰ কাৰণে এটুকুৰা কল সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াতে পচলাৰ কাৰণে এই পেষ্টটো বনাই লৈছোঁ। সৰিয়হ নহৰু 5 টুকুৰমান, আকৌ আছে জলকীয়া 2টা, আদা এটুকুৰ সৰুকৈ। এইখিনি এই গোটেইখিনি আপোনাৰ মিক্সিত পেষ্ট কৰি লৈছোঁ। এতিয়া মই গেছত কেৰাহীটো উঠাই দিলোঁ। কেৰাহী গৰম হ'ল, 3 চামুচমান তেল দি দিছোঁ। এটা শুকান জলকীয়া, 5 ফুৰণ, আধা চামুচ, লগত পিঁয়াজ এটা দিছোঁ। এই পেষ্ট এতিয়া মই পেষ্টটো দি দিছোঁ কেৰাহীত। অকণমান ৰং গুড়া আধা চামুচ দি দিছোঁ। এতিয়া মই এই পচলাখিনি বহাই দিছোঁ। এতিয়া গেছৰ জুইটো বঢ়াই দিছোঁ, দি এইটো লৰাই দিলোঁ। নিমখ এতিয়া দি দিম। সৰু চামুচেৰে এচামুচ নিমখ দি দিছোঁ। এতিয়া বঢ়াই দিছোঁ। এতিয়া মই 1 কাপমান পচলাখিনি সিজাৰ কাৰণে 1 কাপ পানী দিছোঁ। পানীটো মাৰি দিম। এতিয়া মই ঢাকনিটো মাৰিম। এতিয়া মই ঢাকনিখন গুচাই দিলোঁ। 4 মিনিটমান পিছত মই ঢাকনিটো গুচাই দিলোঁ। এতিয়া অকণমান জিৰা গুড়ি দিছোঁ। এতিয়া মই আধা চামুচ জিৰা গুড়ি দিছোঁ। এতিয়া এইটো হৈ গ'ল। অলপ লৰাই দিব। এতিয়া আমাৰ পচলা হৈ গ'ল। এতিয়া গেছটো নুমাই দিছোঁ। এতিয়া মোৰ পচলা ৰেচিপি হৈ গ'ল। আপোনালোকে এনেকৈ পচলা ৰেচিপি বনাই লওক, নিশ্চয় খাই ভাল পাব। ধন্যবাদ।